তো হেল্ল' গাইজ, গুড মৰ্ণিং আৰু সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম। সকলোৱে জানেই যে মই গাঁৱলীয়া আৰু গাঁৱলীয়া অঞ্চলত সকলোৰে এখন নহয় এখন খেতি থাকে। তো বলক গাইজ, আজি আমাৰ পিছফালে থকা খেতিডৰা দেখাওঁ। চ' গাইজ, এইবোৰ চব নেচাৰ বস্তু আৰু ইয়াৰ পৰা আমি বহুতো শাক পাচলি খাওঁ। তো গাইজ চাব পাৰে জ্বালাগিলা পূৰা একদম পানী পোৱাৰ বাবে পূৰা বাঢ়ি আহিছে আৰু জ্বালাৰ বাহিৰেও বহুত কিবা কিবি শাক পাচলি আছে, আপোনালোকক দেখাম বাৰু। চ' গাইজ, দুটামান জ্বালা আৰু দুটামান বেঙেনা চিঙি মাক দি কেনে মই ভাবিলোঁ এপাক পথাৰৰ ফালে আহোঁ। এই বৰষুণ জাকৰ কথানো আৰু কিমান কম, কওঁতে মোৰেই বেজাৰ লগা হৈছিল। চ' গাইজ, পথাৰলৈ যোৱাৰ কাৰণ হৈছে আমাৰ কঠীয়াতলিখন চাই আহোঁ, তাত বহুত ছাগলী ধৰি থাকে। চ' গাইজ, বানপানীটো অলপ কমাৰ পিছত চাব পাৰে কঠীয়াতলিখন কি ধুনীয়া হৈ পৰিছে আৰু ইয়াত ছাগলী ধৰিলে কাৰ বেয়া নালাগিব কোৱাচোন। চ' গাইজ, আহি আমাৰ মাছ মৰা জেগাখিনি পালোঁ আৰু ইয়াত চাব পাৰে আপোনালোকে পানী কমাই নাই আৰু বৰষুণ আহিছে। এইবাৰতো পূৰা বানপানী বেয়াকৈ বানপানী হ'ব। চ' বাকী গাইজ, তো মিনি ব্লগটো চাই কেনে পালে কমেণ্ট বক্সত জনাব। বাকী গাইজ, বৰষুণৰ বতৰটো ক'তো ওলাই যাব নোৱাৰাই, এনেকৈ গাইজ ভিডিঅ' বনাই থাকিব ঘৰতে থাকি আপোনালোকে বৰ অনুভৱ কৰিব পাৰে, তাৰ বাবে ক্ষমা কৰিব। যেতিয়া বৰষুণ কৰিব তেতিয়া ওলাই যাম গাইজ, পূৰা একদম ভাল ভিডিঅ' পাব আপোনালোকে। চ' আজি ভিডিঅ'ত এইখিনিতে আছিল। ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ বাই বাই, টাটা, জয় আই অসম।